তো গাইছ ইফালে সঞ্জু মানে আমাৰ ভাইটি যাই আছে একেবাৰৰ কাৰণে মানে ভাড়া ৰুম লৈছে এইতলত একেবাৰে নাহিব মাজে মাজে আৰু তো হেই গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো মোৰ ভইচৰ প্ৰব্লেম হৈ গৈছে ভিডিঅ'টোত কিয় গম পোৱা নাই, এডিট কৰিব যায় এতিয়া গম পাইছোঁ যে কি প্ৰব্লেম হৈ আছে কিবা এটা। তো মই কৈ আছিলোঁ মানে আমাৰ আপাক যিহেতু ফ্ৰেছ কৰি কিনে মানে সি যাই আছিল যিহেতু কেনেকা কৰি চাই আছে নিজে নিজে। তো ৰাতিপুৱা মই ইয়াক এটা কল খাব দিছিলোঁ আৰু মই দিওঁৱে ৰাতিপুৱা গাখীৰ খাব দিওঁ, কিন্তু আজি কল আছে কাৰণে কল খাব দিলোঁ। বদমাচি কৰি আছে, খোৱাই গৈছে, খোৱা হ'লে মানে খালি পেলাই থাকিব। গোটেই কাম চাম হৈ গ'ল, চোতাল সাৰিলোঁ, বাচন ধুলোঁ, ঘৰ মুচিলোঁ, চব হৈয়ে গৈছে। খালি ভাতটো বনাই থৈছোঁ, চব্জি একো নাইয়ে। তো ৰাহুল আহিব চাগে, জল্দি আহি যাব আজি। তো বজাৰ লৈ আনিব, তেতিয়াই বনাম। কি বনাই আছোঁ দেখাম বাৰু বা ক'ম বাৰু। তো বলক গাটো ধুই আহোঁ, কিয় বহুত গৰম লাগিছে আৰু পানী ইমান বেয়া লাগিছে। আগতে পানী খাই লওঁ, মোৰ ইমান পানী বেয়া লাগে, থাকিবই পৰা নাই। ঠাণ্ডা পানীটো খাব নোৱাৰিম, কিয় আপাৰ চৰ্দি হৈ আছে, মানে কাহি হৈ আছে। কিন্তু পানীটো মানে কালি খাইছিলোঁ চাগে অলপমান দিয়ে, মানে বহুত বেয়া লাগিছে ঠাণ্ডা পানী খাবৰ কাৰণে। তো মানে এনে পানী পিয়া নিমিলিছিল, ঠাণ্ডা পানী খাইছিলোঁ অলপ। কিন্তু আজিকালি বহুতেই কমাইছোঁ, মই আগতে যেনেকৈ ঠাণ্ডা পানী খাইছিলোঁ আজিকালি নাখাওঁৱে, একমাত্ৰ আপাৰ কাৰণে। তো বলক গাটো ধুই আহোঁ, কিন্তু বহুত গৰম লাগি আছে। গা চা ধুই কিনে তাৰপিছত লগ পাই আছোঁ, একেবাৰে খানা বনাই দিম। তো ভিডিঅ'টো স্কিপ নকৰি কিনে চাই যাই থাকিব। আমাৰ ইয়াৰ পৰা উঠি গৈছে টোপনিৰ পৰা, মই গা ধুব যাব নোৱাৰিলোৱে। তো ইয়াকে গাটো ধুৱাই লওঁ আগতে। বাহিৰত বহুত ৰ'দ দিছে, গোটেই কাম চামটো গোটেই কৰিছিলোঁ, ঘৰটোৰ অৱস্থা চাওকচোন এতিয়া। ইমান নাটক শিকিছে আজিকালি। পাপা কই, পাপা কই, আকৌ আই লাভ ইউ শুনো, আই লাভ ইউ ক, আই লাভ ইউ ক, আই লাভ ইউ ক, আই লাভ ইউ, আই লাভ ইউ, আই লাভ ইউ। সরি ক, সরি, সরি। আছে আছে মৰ্টিনৰ ষ্টেণ্ড ল'ব যায় সি খেচেৰা। সৰি, এই যে দেখ। তো গাইছ তো মোৰ গা ধোৱা হোৱাই নাই, কিয় আপা উঠি গৈছিল। তো আপাকে গা ধুৱাই ল'লোঁ এতিয়া। এয়া গা ধুই দিছে মাত্ৰ। চুনু চুনু ক'ত ৰবাৰ লৈ আছে, দুখ পাব নে নাপাব নে না। তো এতিয়া গাটো ধুই আহোঁ, মই ইয়াক গা ধুৱাই দিছোঁ। মই গাটো ধুই আহোঁ, গাটো ধুৱাই কিনে দালি বহাই দিওঁ, তাৰপিছত চাই থাকোঁ কি কি বনাইছোঁ, ভিডিঅ'টো চাই থাকোঁ। দালিত মূলা দি দিছোঁ, মুগৰ দালি হয়। আৰু এই মহানজনক চাক চব চব্জি লৈ কিনে কি কৰি আছে। তো দালিটো হৈ থাকক। তো দালিটো তো গাইছ চাক, এই গা চা ধুই কিনে কাপোৰ চাপোৰ পিন্ধাই দিলোঁ। এই বিন্দাছ টিভি কাৰ্টুন চাই আছে, এইফালে বিন্দাছ চাই আছে একদম।
নিজেই শুই গৈছে, নিজেই শুই শুই কিনে চাই আছে। মুখখন চাকচোন কি কৰে। সোনা সোনা পাপা নাচিব আৰু মই আলু, বিন, গাজৰ, পটল আছে চব মিক্স কৰি ভাজি এটা বনাইছোঁ। ভাজি খাই ভাল লাগে, মোৰ চুপ কৰি খাই ভাল লাগে। আৰু দালিটো বনাইছোঁ, এয়া দালিটো, এয়া আমাৰ চুনুটো। তো গাইছ মই গা চা ধুই আহি গ'লোঁ, ভাত চব্জিও বনোৱা হৈ গৈছে। গা চা ধুই গ'লোঁ, উঠিলোঁ, মই একো বান্ধাই নাই, পূৰা ঠাণ্ডা অৱস্থা হৈ চালোঁ। এইফালে দালি, পাপৰ ভাজি আৰু এটা ভাজি বনাইছোঁ। আৰু আমাৰ এই আইনি ইও এতিয়া মোৰ লগত ভাজি খাব। এয়া ভাত আৰু এয়া দালি ভাজি আৰু এইফালে গান আৰু এইফালে আমাৰ চুনু পাপৰ খাই আছে। এয়া আমাৰ চুনু এতিয়া মাম খাব পাপৰগিলাক কি কৰি ভাত চাত খাই কিনে আপাক টোপনি যোৱা যাতে মই অলপ চকু লাগি গৈছিল। কিন্তু বাহিৰত আচানক বৰষুণ আহি গৈছে। মই কাপোৰ গোটেইগিলাক ভিজি আৰু আপাৰ কাপোৰ গোটেই ভিজি যদিও আনি কিনে থৈ দিছোঁ, ভালকৈ মেলি দিম অলপ পিছত। মানে আহি কিনে মানুহ থৈ কিনে বাহিৰত আকৌ কাপোৰগিলা লগাই আছোঁ। পূৰা বৰষুণ দি আছে, এইকেইটা কাপোৰ বাহিৰতে থাকি গ'ল, থাক পিছত ধুই দিম আৰু একবাৰ। তো গাইজ ভাবিলোঁ ডিনাৰৰ কাৰণে এটা শ্বৰ্টকাট পোলাও মাৰি দিওঁ। তো পোলাও মই গাজৰ বিন বহাই দিছোঁ আৰু এতিয়া চাউল ভিজাই দিছোঁ। তো ডাইৰেক্টলি বহাই দিলোঁ আৰু আমাৰ আপা শুই আছে। খালি ভিডিঅ' চলি আছে ক্ৰেজি XYZ আৰু মোৰ হৈয়ে গ'ল, অলপমানটো বাকী আছে। তো এইটো এতিয়াই নমাই কিনে কুকাৰৰ ঢাকনিত লগাই থৈ দিম বিনা ষ্টিমত। শ্বৰ্টকাট হৈ যায় আৰু টেষ্টো হয় খাবলৈ। তো বহাই দিলোঁ, মই মানে লগাই দিলোঁ আৰু কণী আলু বহাইছিলোঁ। কণীৰ চব্জিয়ে বনালোঁ, লাইন গুচি গৈছিল। তো ভাত বাঢ়ি ল'লোঁ, এয়া কণীৰ চব্জি ভাত আৰু আমাৰ। তো গাইজ লাইন গুচি গৈছিলে কাৰণে ভিডিঅ'টো এণ্ড কৰিব পৰা নাই। তো ভিডিঅ'টো ডাঙৰ নকৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈকে বাই বাই, টাটা।